নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাই আছে আছামিজ প্ৰীতম ইউটিউব চেনেল। বন্ধু-বান্ধৱীসকল, ইতিমধ্যে আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল তথা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা জনোৱা হৈছে যে অহা 4 মে'ৰ পৰা অনুষ্ঠিত হ'বলগীয়া যি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা ইতিমধ্যে পিছুৱাই দিয়া হৈছে, ইতিমধ্যে postponed কৰিছে। বিশ্বৰ লগতে অসমতো যি মহামাৰী কৰোনাৰ ভয়াৱহতা তাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত জীৱনৰ প্ৰতি লক্ষ্য ৰাখি এনেকুৱা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে, কিয়নো ছাত্ৰ-ছাত্ৰীসকল ভৱিষ্যত নাগৰিক। পৰৱৰ্তী সময়ত নটিছ যোগে সময়সূচী নিৰ্ধাৰণ কৰা হ'ব বুলি তেওঁলোকে জানিবলৈ দিয়ে। সুৰক্ষিত থাকক, সুস্থ থাকক আৰু নিজকে মহামাৰী COVID-19ৰ পৰা আপোনালোকে নিজকে বচাওক। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ এই চেনেলটো আপোনালোকে নটিফিকেশ্যন পাবলৈ বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।